তই কৰ পৰা আহিলি? মই ঢেৰে পৰ্বতৰ পৰা আহিছোঁ। তই ইয়ালৈ কিয় আহিলি? মই ভৈয়ামলৈ আহিছোঁ। ভৈয়ামলৈ আহিছ বুলি গম পালোঁ। কেইবাৰ আহিলি? মই ছোৱালী এজনী বিচাৰিবলৈ আহিছোঁ আৰু নৌপানীটো বাঢ়িছে কাৰণে আহিছোঁ। নৌপানী বাঢ়িছে কাৰণে আহিছোঁ। আচ্ছা, তই যে ইয়ালৈ আহিলি, তই য'ত আছিলি তোৰ তাত কোন কোন আছে? ল'ৰা ছোৱালী আছে। মোৰ ল'ৰাকেইটাৰ নামটো কৈ দিবি বা? কৈ দিয়া। এই লালু কুই ভেকুৰী খং নকৰিবি। আচ্ছা,
তই ইয়ালৈ অহাৰ বাবে আমি বেয়া পোৱা নাই তই ইয়ালৈ কি কাৰণে আহিছে কথাটো এবাৰ আমাক কচোন মই আপোনাৰ এটা ভাল খবৰ এটা আনিছোঁ অঁ আমাৰ ৰাইজসকল আমাৰ কোলাবুৰীয়ে বোলে আমাৰ ইয়ালৈ ভৈয়ামলৈ এটা ভাল খবৰ আহিছে খবৰটো বা কি এবাৰ খেতিটো ভাল হ'ব আৰু উন্নতি হ'ব কিমানে অঁ আমাৰ কোলাবুৰীয়ে আমাৰ ভৈয়ামলৈ এটা ভাল খবৰ আনিছে সেয়া হ'ল এইবাৰ খেতি বোলে ভাল হ'ব খেতি নদন বদন হ'ব বোলে মানুহৰ উন্নতি হ'ব আচ্ছা ঠিক আছে তই বাৰু ইয়াত থাকিবি নে তই ইয়াৰ পৰা যাবিগৈ থাকিম বুলি ভাবিছোঁ অঁ তই ইয়াত কাৰ লগত থাকিবি তোমালে ঠাই কৈ তাৰ চাব লাগিব ন অঁ আমাৰ কোলাবৰীয়ে বোলে ইয়াত ছোৱালী দেখিছে কোনোবাই এগৰাকী নিশ্চয় তেওঁৰ জীৱনসংগিনী হিচাপে নিৰ্বাচন কৰিব গতিকে আমাৰ ছোৱালী বিচাৰি যাবৰ বাবে কোলাবৰীক আমি অকণমান সহযোগ কৰি দিওঁ আমি কিন্তু তেওঁ ছোৱালী পায় নাপায় তাত আমাৰ কিন্তু একো তেওঁ আমাক দুখ ধৰিলে নহ'ব ছোৱালী বিচাৰি লোৱাটো তেওঁৰ সম্পূৰ্ণ নিজৰ দায়িত্ব গতিকে ৰাইজসকল আমি কোলাবৰীয়া ছোৱালী বিচাৰি যোৱাৰ বাবে আমি তেখেতক শুভেচ্ছা জনাইছোঁ আৰু লগৰ দিয়া